वेलकाम बैक टू माय यूट्यूब चैनल हाफिजुर कम्पिউটাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু মোক সাপোৰ্ট কৰিব। তেনেহলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ভোটাৰ আই কাৰ্ড যদি হেৰাই গৈছে বা ছিঙি গৈছে বা নষ্ট হৈ গৈছে বা আপোনালোকে নাম কাৰেকশ্যন কৰিছে, ভোটাৰ আই কাৰ্ডত এটা আৰু অনলাইনত এটা হৈ আছে, তেনেহলে একো টেনশ্যন নাই। আপোনালোকে ভোটাৰ আই কাৰ্ড ৰিপ্লেচমেণ্ট কৰিব পাৰিব। এটা নতুন আপডেট আহিছে, আপোনালোকে ভোটাৰ আই কাৰ্ড অনলাইনত আপোনাৰ মোবাইলেদি ৰিপ্লেচমেণ্ট কৰিব পাৰিব। এটা ৰিপ্লেচমেণ্ট কৰিবলৈ হ'লে আপোনালোকক মোবাইলৰ বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। তাত গৈ আপোনালোকক টাইপ কৰিব লাগিব NVSP। কৰাৰ পিছত নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেলটো অ'পেন হৈ আহিব। অহাৰ পিছত এইটো ৰেজিষ্টাৰ কৰিব লাগিব। মোৰ ৰেজিষ্টাৰ আছে, তেনেহ'লে মই মোবাইল নম্বৰ, পাছৱাৰ্ড আৰু কেপচাৰ দি লগইন কৰিম। তো আপোনালোকৰ যদি ৰেজিষ্টাৰ নাই, মোৰ আগৰ ভিডিঅ'তে ৰেজিষ্টাৰ কেনেকৈ কৰে ভিডিঅ'টো আছে, আপোনালোকে চাই ল'ব। তো আপোনালোকে মোবাইল নম্বৰ, পাছৱাৰ্ড আৰু কেপচাৰ দি লগইন কৰিব পাৰিব। মই লগইন কৰি আছোঁ, আপোনালোকক লাইভ দেখুৱাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰি চাই লওক। তো লগইন হোৱাৰ পিছত নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল পেজখন অ'পেন হৈ আহিব। ইয়াত আপোনালোকে চাব পাৰিব, ফৰ্মত গৈ আপোনালোকে কৰিব পাৰিব বা ইয়াৰ পৰাও কৰিব পাৰিব। আমি ফৰ্মত গৈ কৰিম। ফৰ্মত যোৱাৰ পিছত আপোনালোকক ফৰ্ম 8 চিলেক্ট কৰিব লাগিব। কৰি ফৰ্মখন অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত আপুনি যদি নিজৰ কৰে তেনেহ'লে নিজৰ সেলফ হ'ব, আৰু যদি ফেমিলিৰ কৰে তেনেহ'লে ফেমিলিৰ হ'ব। NVSP পৰ্টেলটো মোৰ দেউতাকৰ নামত ৰেজিষ্টাৰ কৰি আছে, তেনেহ'লে যেহেতু মোৰ কৰিম তেনেহ'লে ফেমিলি হ'ব। মই ফেমিলিত গৈ মোৰ FXW নম্বৰটো বহাই দিলোঁ। দিয়াৰ পিছত অ'পেন কৰাৰ পিছত আপোনালোকে প্ৰথমে আপুনি ৰিপ্লেচমেণ্ট, যেহেতু আমি ৰিপ্লেচমেণ্ট কৰিম তেনেহ'লে আমাক ইয়াত 4টা অপশ্যন আছে। আপোনালোকে 4টাৰ ভিতৰত এটা চিলেক্ট কৰিব লাগিব। আপোনালোকে ফৰ্ম 8ত গৈ আপোনাৰ নাম, ডেট অফ বাৰ্থ, তাৰপিছত এড্ৰেছ আপোনালোকে চেঞ্জ কৰিব পাৰিব। তো আমি যিহেতু ভোটাৰ আই কাৰ্ড ৰিপ্লেচমেণ্ট কৰিম, তেনেহ'লে ৰিপ্লেচমেণ্টত চিলেক্ট কৰিলোঁ। কৰাৰ পিছত এতিয়া আপোনালোকক আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাব লাগিব। ইয়াত তলত লিখি দিয়া আছে, আপোনালোকৰ আধাৰ কাৰ্ড যিটো নম্বৰ আছে এইটো বহাই দিব। তো মই আপোনালোকক লাইভ দেখুৱাই আছোঁ। তো মই এতিয়া আধাৰ নম্বৰটো বহুৱাম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক লাইভ দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ধুনীয়াকৈ চাই লওক। এতিয়া আধাৰ নম্বৰ বচোৱাৰ পিছত আপোনালোকক আপোনাৰ মোবাইল নম্বৰটো বহাব লাগিব। মোবাইল নম্বৰটো বহোৱাৰ পিছত আপোনালোকক ইমেইলটো দিলেও হ'ব, নিদিলেও হ'ব। আপোনাৰ যদি থাকে তেনেহ'লে আপুনি ইমেইলটো দিব পাৰে, দিলে ইমেইলত আপোনালোকৰ আপডেট যাব। দিয়াৰ পিছত আপোনালোকক আপোনাৰ ভোটাৰ কাৰ্ডটো কি প্ৰব্লেম হৈছে, লছ হৈছে নে হেৰাই গৈছে নে নষ্ট হৈছে নে পানী পৰি গৈছে, এইটো আপোনালোকে চিলেক্ট কৰিব। ইয়াত কি প্ৰব্লেমত আপোনালোকে আপোনাৰ ভোটাৰ আই কাৰ্ডটো এপ্লাই কৰি আছে, এইটো আপোনালোকে ইয়াত টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকৰ প্লেচটো চিলেক্ট কৰিব লাগিব। প্লেচ চিলেক্ট, আপুনি ক'ৰ পৰা এইটো এপ্লাই কৰি আছে এইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকক কেপচাৰটো বহাব লাগিব। মই কেপচাৰটো ফিল কৰি আছোঁ। কেপচাৰ বহাৰ পিছত আপোনালোকে ওপৰৰ পিনে গৈ আপোনালোকে ধুনীয়াকৈ চাই তাৰপিছত প্ৰিভিউত ক্লিক কৰি দিব। প্ৰিভিউত ক্লিক কৰাৰ পিছত ফৰ্মখন অ'পেন হৈ আহিব। এইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰে বা ছেভ কৰি ৰাখিব পাৰে। ৰাখাৰ পিছত আপোনালোকে চাই পিনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইপিক নম্বৰটো আহিব। ইয়াৰ পিছত টেগ ষ্টেটাছত ক্লিক কৰিব। কৰাৰ পিছত ইপিক নম্বৰটো ইয়াত বহাই দিব। দি টেগ ষ্টেটাছত ক্লিক কৰিব। কৰাৰ পিছত এইটো আহি যাব। ইয়াৰ পিছত যেতিয়া একচেপ্ট ৰিজেক্ট বুলি আছে, যদি আপোনালোকৰ ভোটাৰ আই কাৰ্ড আহে তেনেহ'লে এইটো একচেপ্ট হৈ যাব। আপোনালোকে আপোনাৰ গাঁৱৰ BLOৰ লগত যোগাযোগ কৰিব পাৰিব। থেংক ইউ, ধন্যবাদ।